স্বাগতম বন্ধু বান্ধৱ আৰু অসমবাসী ৰাইজ স্মাৰ্ট আছাম ইউটিউব চেনেললৈ আপোনাক সকলক জনাও উষ্ম আদৰণি। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সুখবৰ। আমি সকলোৱে জানো যে আজিৰ পৰা 6 মাহ আগতে NRC লিগেসি ডাটা চোৱাৰ ৱেবছাইট চৰকাৰ কৰ্তৃপক্ষই বন্ধ কৰি ৰাখিছিল, যাৰ বাবে আমি বহুতে হাবাতুৰি খাইছিলোঁ। কিন্তু এতিয়া লিগেসি ডাটা চোৱাৰ ৱেবছাইট পুনৰাই মুকলি হৈছে। এতিয়া লিগেসি ডাটা কেনেকৈ বিচাৰি উলিয়াব মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। প্ৰথমে আপুনি আপোনাৰ ক্ৰোম ব্ৰাউজাৰত যাওক, গৈ আপুনি তাত লিখক NRC Assam online.net NET গৈ সাৰ্চ কৰক। সাৰ্চ কৰি আপুনি এনেকুৱা ৱেবছাইট দেখা পাব। চাওক, আপুনি ইয়াত ইংলিছ সিলেক্ট কৰা আছে। তাৰপিছত আপুনি ইয়াত যদি মেইল হয় মেইল সিলেক্ট কৰিব, ফিমেল হ'লে ফিমেল সিলেক্ট কৰিব। মেইল সিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াত সিলেক্ট ইউৰ ডিষ্ট্ৰিক্ট, আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম সিলেক্ট কৰিব। মই সিলেক্ট কৰিছোঁ নগাঁও। পিছত ইয়াত আপুনি টাইপ ফাৰ্ষ্ট নেম, টাইপ লাষ্ট নেম, ইয়াত আপুনি নাম লিখিব। উদাহৰণস্বৰূপে ধৰি লওক আব্দুল সামাদ, আপুনি ইয়াত আব্দুল লিখিব, ইয়াত সামাদ বুলি লিখিব। তাৰপিছত ইয়াত আপুনি আপোনাৰ ভিলেজ সিলেক্ট কৰিব। ভিলেজ সিলেক্ট কৰিব আপুনি যদিহে আপোনাৰ ভিলেজৰ নাম জনা থাকে, কিয়নো আগতে ভিলেজখিনিৰ নাম এতিয়াৰ নাম আৰু আগৰ যিখিনি নাম আছিলে নামখিনিত ডিফাৰেঞ্চ আছে। গতিকে আপুনি ভিলেজ সিলেক্ট কৰাৰ এতিয়া দৰকাৰ নাই। আপুনি সাৰ্চত ক্লিক কৰক। চাওক, ইয়াত আহিছে আব্দুল সমাদ, বহুতো আব্দুল সমাদ আহিছে। এতিয়া আপুনি আব্দুল সমাদৰ দেউতাকৰ নাম কি আছিলে এই নামটো আপুনি সিলেক্ট কৰক। ধৰি লওক মই ইয়াত সিলেক্ট কৰিছোঁ আব্দুল হাকিম। চাওক, ইয়াত আব্দুল হাকিম আহি গৈছে, আব্দুল সমাদ আব্দুল হাকিম। তাৰপিছত আপুনি ইয়াত যদি আপোনাৰ এইটো দেউতাকৰ নাম আৰু ইয়াত ভিলেজ, যিখন ভিলেজ আছে ভিলেজখনৰ নাম মিলি যায়, তেনেহ'লে আপুনি এইটো ভিউ কৰি চাওক। চাওক, ইয়াত দেখা পাইছে আপুনি আব্দুল সমাদ আব্দুল হাকিম, সোণাৰী বুলি চামগুৰি ডিষ্ট্ৰিক্টো ভিলেজ নাম ওলাইছে আৰু ডিষ্ট্ৰিক্টো ওলাইছে। ইয়াত হাউচ নম্বৰ চবখিনি আপুনি চাওক। তাৰপিছত যদি আপুনি এইখন নিশ্চিত নহয় যে এইখন আপোনাৰ নে বেলেগ কাৰোবাৰ, তেনেহ'লে আপুনি এই ইমেজত ক্লিক কৰক। কৰি আপুনি নিশ্চিত হওক যে এইখন আপোনাৰ নে আৰু বেলেগ কাৰোবাৰ। চাওক, ইয়াত আপুনি এতিয়া কিমান নম্বৰ চিৰিয়েল আছে আপোনাৰ নামটো এইখনত চাওক। ইয়াত লিখা আছে হাউচ নম্বৰ 87। এতিয়া মই ইয়াত চাম 87। চাওক, 87ত আব্দুল সমাদ আব্দুল হাকিম ইয়াত আহিছে। ঠিক আছে। তাৰপিছত আপুনি যদি আপুনি নিশ্চিত হয় যে এখন আপোনাৰ, আপুনি এখন প্ৰিণ্ট কৰিব পাৰে। ইয়াত প্ৰিণ্ট উইথ লিগেসি ডাটা কোড। যদি আপুনি মোবাইলেৰে চাই আছে তেনেহ'লে আপুনি ডাউনলোড লিগেসি ডাটা শ্লিপ ইন PDF, আপুনি এখন ইয়াত ক্লিক কৰি ডাউনলোডো কৰিব পাৰে। চাওক, ইয়াত ডাউনলোড হৈ গৈছে। আপুনি ডাউনলোড কৰি কম্পিউটাৰ দোকানত নিয়ে এখন প্ৰিণ্ট কৰিব পাৰে। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে, মোৰ এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰক, কিয়নো এনেকুৱা ধৰণৰ NRCৰ বিষয়ে বা আন বহুত কিবা ইনফৰমেশ্যন মই সদায় লৈ থাকোঁ আপোনালোকৰ বাবে। আৰু বিশেষ কৰি আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কিয়নো বহুতো মানুহ এতিয়ালৈকে হাবাতুৰি খাই আছে NRCৰ লিগেসি ডাটাৰ কাৰণে, যিসকলে এতিয়াও নাজানে যে NRC লিগেসি ডাটাৰ ৱেবছাইট পুনৰাই মুকলি হৈছে। গতিকে আপুনি যিমান পাৰে আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰক, মানুহক সহায় কৰক। আপোনাৰ এটা শ্বেয়াৰে হয়তো বহুতো সহায় হ'ব পাৰে। ধন্যবাদ।